এইটো আমাৰ পুতুল নহয়নে? ডিঙি মেলি মেলি কি চাইছা হে ইমানকে? দাইটিচোন, নকবা আৰু। কণ্টিলেও বলেশ্বৰে চিন্তাতহে পেলাই দিলে। ঘোঁৰাটোত অকণমান উঠো বুলি ক'লে, মই বোলো উঠ তেতিয়াহ'লে। ওচৰৰ পৰাই আহিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে নাই জানা। একদম চিন্তাত পেলাই দিছে সিহঁতি দুটাই। হয় নেকি? ময়ো আকৌ আহিছিলোঁ বোলো ঘোঁৰাটো চাইও যাওঁ, লগতে এপাক উঠিও আহোঁগে। দাইটি, তুমি ঘোঁৰাত উঠিব পাৰিবা জানো? তোমাৰ এনেই কঁকাল থৰক বৰক, আকৌ ঘোঁৰাত উঠি ল'লে তোমাৰ কঁকাল দুটুকুৰা হ'ব কিন্তু দেই। কি কোৱা হে পুতল? মোৰ বয়সহে হৈছে, কিন্তু এতিয়াও হাড় মজবুত হৈ আছে। হয় নেকি দাইটি? ঠিক আছে বাৰু, উঠিব। পিছে এইকেইটা এতিয়ালৈকে আহি পোৱাহি নাইচোন। চাওকচোন বাৰু, ইমান দেৰি কৰিছে নহয়। হেৰি কৰোঁ নহ'লে পুতুল, আমি দুইটা অকণমান আগবাঢ়ি যাওঁ। সিহঁতক বাটতে লগ পাম চাগে। হয় হয়, সেইটোকে কৰোঁ। দাইটি আহক, অকণমান আগবাঢ়ি যাওঁচোন। কণ্টিলো, ঘোঁৰাটো নামি দিয়াৰ পিছতে যে ইয়াত দৌৰিছে, ইয়াক কোনে ৰাখিব এতিয়া? কেনেকৈ ৰাখিম এতিয়া? ই জংঘললৈ যোৱাগৈ নাইতো। কি হ'ব এতিয়া? বলেশ্বৰ খুৰা, ধৰা 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 ধৰা, ইয়াক গুচিয়ে যাবগৈ এতিয়া জংঘললৈ। কণ্টিলো, কেনেকৈ ধৰিবি? তুমি জংঘলত সোমাই গ'লগৈ। আহা আহা, ঘোঁৰা ধৰিবগৈ লাগে। বলা বলা পুতুল খুৰা, সোনকালে বলা। বলেশ্বৰ খুৰা, ঘোঁৰাটো এইখিনিলৈকে দৌৰি অহা দেখিছিলোঁ, এইখিনিৰ পৰা কেনি গ'লগৈ? তাকেহে কণ্টিলো, ঘোঁৰাটোকতো এইখিনিলৈকে দৌৰি অহা দেখিছিলোঁ, এইখিনিৰ পৰা কেনি গ'লগৈ? আমাক বিপদতহে পেলালে দেই। জংঘলৰ ভিতৰলৈ গ'লগৈ যদি আমি কেনেকৈ তাক বিচাৰি পাম বাৰু? কি যে হ'ব আজি, বৰ বিপদত পৰিলোঁ দেই। তাকেহে বলেশ্বৰ খুৰা, ঘোঁৰাটো যদি জংঘললৈ সোমাই গ'ল, আমি তাক কেনেকৈ বিচাৰিম এতিয়া? সেই জংঘলখনত বোলে ভূত ওলায়। সেইদিনা আমাৰ স্কুলত নুমলে কৈছে আমাৰ আগত। কি ভূত ওলায়? মই নাযাওঁ দেই বিচাৰি, যি হয় হওক। পিছে পুতুল খুৰাৰ আগত কি ক'বাগে? তাকেহে বৰ চিন্তাত পেলাই দিলে নহয় ঘোঁৰাটোত নুঠাহেঁতেনে ভাল আছিলে পাই। হেৰি কৰোঁ কণ্টিলো, আৰু অকণমান আগবাঢ়ি যাওঁ। সেইখিনিত একদম পূৰা ঘাঁহনি পথাৰ দৰে আছে, তাত চৰি থাকিবও পাৰে, কি ঠিক। ব'লা, কিন্তু মোৰ ভয়হে লাগিছে দেই। এই জংঘলৰ ভিতৰত আমি দুটা অকলে অকলে, যদি ভূতে পাই কি হ'ব আমাৰ? আহাচোন, বৰ বেছি দূৰ নহয়, অকণমান গ'লে আমি পথাৰ দৰা পামগৈ। জংঘলৰ ওচৰ পালোহি দেখোন। সিহঁতক এইখিনিলৈকে দেখা দেখি নাই যে। এইকেইটা ঘোঁৰাটোলৈ কেনি গ'লগৈ হয়? পুতুল, তুমি ভলকা পিতেকৰ ঘোঁৰাত উঠিবলৈকে দিবলৈ দৰকাৰ নাই নহয়। সেইটো অলপ কচুগুটি সি চাগে ঘোঁৰা লৈ ক'ৰবাত গ'লগৈ। তাকেহে দেই দাইটি, মই আকৌ সিহঁতক কৈছোঁ নহয় যে ওচৰতে ঘূৰাই লৈ আনিবা বুলি। সিহঁতিও আকৌ যি ধুনীয়াকৈ শলাগ লৈছে দুইটাই, যে ওচৰতে ঘূৰি আহিমগৈ বোলে। এতিয়া দেখিছা কিমান দেৰি হ'ল, সিহঁতক দেখাই নাই। ঘোঁৰাটো সিহঁতি দুটাই হেৰুৱালেহে নেকি দেই, ঠিক নাই দেই পুতুল। মোৰ মৰমৰ ঘোঁৰাটো যদি কিবা হৈছে, কিন্তু মই সোধাই নেৰোঁ দেই সিহঁতক। ভলকা পিতেক আৰু বলেশ্বৰে নতুন ঘোঁৰা কিনি দিব লাগিব কিন্তু, কিবা যদি হৈছে ঘোঁৰাটো। দাইটি, আৰু অকণমান আগবাঢ়ি যাওঁ ব'লাচোন। খোজকাঢ়ি মোৰ কঁকাল বিষ হৈ গৈছেগৈ দেই পুতুল। আজি ইয়াৰ পৰা গৈ জালুক দি পাৰ খাব লাগিব নেকি, ঠিক নাই দেই। দাইটি, মই ঘোঁৰা চিন্তাত মৰিছোঁ আৰু আপুনি মৰিছে কঁকালৰ চিন্তাত। কি যে হ'ব নহয়। আহক আহক। তুমি খোজকঢ়াই মাৰিবা দেই মোক আজি। কণ্টিলো, বাচিলোঁ দেই। সেইটো ঘোঁৰা ইয়াত আহি ঘাঁহ খাই আছে। মই এনেই কোৱা নাছিলোঁ তোমাক এই পথাৰতে ঘাঁহ খাই থাকিব বুলি কি? হয়তো আমাক বিপদত পেলাই পেলাই কি নেচ জোকাৰি জোকাৰি ঘাঁহ খাইছে তাৰ ফূৰ্তি চোৱা। কণ্টিলো, কি কৰা ইয়াক লৈ যোৱা নে অলপ ঘাঁহ খাওক ইয়াতে? হেৰি কৰোঁ বলেশ্বৰ খুৰা, ঘোঁৰাটো লৈ যাওঁগৈ। আমি অহা বহুত দেৰি হ'ল নহয়। পুতুল খুৰাই তাত চিন্তা কৰি থাকিব, আকৌ আমাক গালিহে পাৰিব পিছত। তাকে সেইটোও হয়। পিছে পুতুল খুৰাই চিন্তা কৰি থাকিব নহয়। ঘোঁৰা পিঠিত উঠিবানে নুঠা? মই চলাওঁ বুলি ভাবিছোঁ, তুমি উঠা নহয়। বলেশ্বৰ খুৰা, তোমাৰ লগত ঘোঁৰাত নুঠো দেই। এবাৰ উঠিয়ে যিটো গতি হ'ল নহয়, তুমিতো একো নাজানাই আৰু। বলেশ্বৰ, তোমালোকে ইয়াত পোৱালাহি যে ঘোঁৰাটো নিপেলাই, ওচৰৰ পৰাই ঘূৰিম বুলি কৈ পেলাই ইমান দূৰ পালাহি। মোক কিয় মিছা কথা কৈ থৈ আহিলা? পুতুল খুৰা, তুমি ইয়াত পালাহি। আমি ঘোঁৰাটো উঠি আহিছিলোঁ, তাৰপৰা তাৰ ভোক লাগিছে বুলি ভাবি পেলাই আমি এই ঘাঁহনি দৰাতে নমাই দিলোঁ। অলপ বোলো ঘাঁহকে খাওক, ঘাঁহ খাই কৰি হ'লে মানে আমি বোলো লৈ যাম আৰু এনেকৈ ভাবি পেলাইহে ইয়াত ঘাঁহ খুৱাইছিলোঁ। তো পুতুল খুৰা, আমিতো সেইটোকে ভাবি পেলাই ঘাঁহ খুৱাই আছিলোঁ। তুমি যে ওলাবাহি ভবাই নাছিলোঁ। ভলকা পিতেক, তোৰ কথা জানো নহয়, তই কিমান কচুগুটি। তহঁতি এনেই ইয়াত পোৱাহি নাই, তহঁতৰ কিবা এটা গণ্ডগোল হ'ল, মই গম পাইছোঁ। দাইটি, একো হোৱা নাই। ঘোঁৰাটোৰ পিঠিত আমি দুটা উঠি অহা নাই জানো? তাৰতো ভোক লাগিছে, ইমান দূৰ আহিলোঁ, তাকে বোলো ঘাঁহ অলপ খাওক, ঘাঁহখিনি খাই কৰি হ'লে বোলো লৈ যামগৈ। সেইটোকে ভাবি পেলাই অলপ দেৰি ৰৈ দিলোঁ ইয়াতে।
তেওঁ তোমালোকে বেছি দেৰি কৈছা আমিতো চিন্তাত পৰি গ'লোঁ সেইকাৰণে বিচাৰি ইয়াত পালোহি আহি পেলাই এই তুমিও আৰু পুতুল খুৰা দেই ইমান চিন্তা কৰিব লাগেনে এই বলেশ্বৰ খুৰাৰ লগত আহিলে মানে আৰু কি চিন্তাটো কৰিব লাগে আইও মোৰ ৰঙা মৰাটো ই যে বৰ কষ্ট পালে দেই সেই দুটাকে পিঠিত উঠাই নিছে আৰু ইমান দূৰ লৈ আনিছে তোমালোকে ব'লা 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 ঘৰলৈ যামগৈ ৰঙা মৰা ব'ল ব'ল ঘৰলৈ যামগৈ এই সিহঁতে তোক বহুত কষ্ট দিলে এতিয়া আমি ঘোঁৰাটোৰ পিঠিত গোটেইকেইটা উঠি যাম নেকি ইমান দূৰ আইও বেটা তোক কি ঘোঁৰাত উঠাই নিব লাগে হা সেই মইহে উঠি যাম তহঁতেকেইটা গোটেইকেইটা খোজকাঢ়িব মোৰ যিটোহে কঁকাল বিষ কৰিছে নহয় আজি যে কি হ'ব মই ভাবিয়ে পোৱা নাই এই দাদী এই কোনো খেল নহয় দেই সেই দেখিছে নহয় ইমান দূৰ ৰাতি দুটা উঠি আহিলে সেই ঘোঁৰাটোৱে বহুত কষ্ট পালে এতিয়া বোলো খোজকাঢ়ি যাওঁ বেলেগ এদিন আপুনি উঠিব আৰু মই আকৌ তোমাৰ লগত ঘোঁৰা বিচাৰি আহিছিলোঁ বোলো ঘোঁৰাটো পালে মানে ঘূৰি যাওঁতে মই পিঠিতে উঠি যাম সেইটোও নহ'লগৈ মানে দাদী সেই ব'লক ব'লক খোজকাঢ়িয়ে যাওঁ পাৰিব আগতে আপোনাৰ খোজকঢ়া অভ্যাস আছে নহয় ব'ল তেতিয়াহ'লে খোজকাঢ়িয়ে যাওঁ সেইৰা পুতুল আহাহে ব'লক দাইটি সেই মই ৰঙাইক ধৰি লৈছোঁ ইয়াৰ আকৌ বেছিকৈ চিনাকি হোৱাই নাই নহয় ঠাইবিলাক ই আকৌ কিনিব যাবগৈ নহয় আহোঁতেন ঘোঁৰা পিঠিত উঠি আহিলোঁ এতিয়া যাওঁতেন খোজকাঢ়ি কি যে মজা নহয়